एक हसीना थी एक दीवाना था क्या उम्र হাতবা হৈছি না শুনাই মাই মাই ভাত হৈছি না দিছো দি তাড়াতাড়ি মই যাওঁ খুশি না মরণ না হল হাতটা খাই হলে তোল তোলকে ঘুরি থাকবি বেলেগ তো এখন আমন ধান্দা নাই তোর তেরি মা কি যোনদিনা BMW নামে দং চটল সিনাহে গম পাবি কাম আছে না নাই আগতে সাইকেল কিনিলাম তার পিছত গাড়ীৰ মাথা মারবি যা ভাদিছি খাই কিনে যাই মৰা হি কত মৰা আহাৰ লগতো কি হব এমাহ চেমাহ গৰম কৰি দে ভাতকেইটা খাই ওলাই যাব লাগিল আৰু বুজাই চাবা যাব লাগব আজি গধূলা পাঁচ বছৰ পৰা দেখি কয় কি হয় পুৰা মাৰি দিছো গলক লগি আহাকে দিনটোৰ কাৰণে টেনচন নাই যাব লাগিল বহুত দিনৰ মূৰত পুখুৰীপাৰত বহিলো এনেকৈ একেলগে গুৱাহাটীৰ মানুহ আৰু ক'ত টাইম পাবি এইগিলাখনত বহিব লাগি গুৱাহাটীতে আৰু তোমাৰ জীৱন আৰু ভালে দেই লাদেন ভাই বডি চডি বনাই দি একদম টিপটাপ হৈ যায় একদম বনবিতা বডি এনে অলপ জিম চিম মাৰি আছো আপি চাপি পতাইছা না তামান কেইটামান আছেনো আছে ৰ দুটামান আছে পিছে ঋতু তই বোলে আপি অনা বুলি শুনিছিলো দেখুৱাই কি হ'ল বিয়া চা নাপতা খাবি যা বিয়া খাবি দাদাৰে থাকাতে গেল আমাৰ তিৰি গুচি গৈছি ইয়াত কি কয় ঋতু সঁচাই নেকি ভাই কি কবি আৰু গুচি গৈছে তাই আনিছিলো হাত ধৰিয়ে মালৰ নিচাতে যাই একদিন লৈ আহিছিলো গুচি গেল কিহে মৰণ নহওঁ এতিয়া বহি আছা খায়েতো লাদেন নেকি কিতে আহিলে গৰু চুৰ কালি লুৰত আমরা পূজা চাবা আহিছা নেকি আজিতে আৰু তোৰ পে হ'ব খানাটো ৰাতি নাগি খানা খাবি ৰয় ভাই দৰমহাই বনাই চাচোন আহাৰ এইগিলাখন খোজাটোৱে ভুলাই যদি দৰমহাই নাপাওঁ কি কৰবা গুৱাহাটীত থাকাই দেখোন নাই বাদ দিয়ে আহাৰ এইটো ডাইলগ মুখস্থ হয় দে ডেকা গধূলালৈকে যাবা নেকি পূজাত দেখি এক পাপ মোক আৰু সুধছা মই টাউন টইনাকে ভাত চাত মাৰি ওলাই আহিছো ঘৰৰ পৰা একেবাৰে আজিতে ডেকাত টেংকি ফুল হ'ব কেলাৰী মানুহটো যিমান ঠিক না তোৰ টেংকিটো বেছি ডাঙৰ মতছে কি এতিয়াতো কাটিয়ে আহিবাৰ নহয় খাইয়ে থাকবি টেনচন না ভাই খাওঁতে খাওঁতে কিমান গুচি যায় পাত্তাই নাপাওঁ পেটত দে এইগিলা বাদ দি গধূলা ওলাই আহিবি চবৰ লগি গোটেই কেইটাই এতিয়া যাওঁ ঘৰে ঘৰে ভাত চাত খাই ওলাই আহিবি গধূলা মইতো নাযাওঁ মই পুৱাই খাইছো মই নাযাওঁ আৰু এতিয়া ঘৰত তুহুং যা ঘৰত মই এচকেৰ লগত যাওঁ 7 টাকালৈকে দে তুহুঙো যা আমিও যাওঁ দে যা গধূলা আহিবি সোনকালতে পাৰ্টিটো ইয়াতে কৰি যাব লাগিব দে হ'ব দে ঋতু যো ঘৰটোত গেলি আহিবা পাৰিয়ে যায় নেকি আহোঁহে ইটাকলৈকে আহিবা পৰা নাই গধূলা হ'বা হ'ল পটাপট খাই লৈ যাব লাগে সোনকাল হৈ দে কেলাৰী ইটাকলৈকে আহিবা নাই সোনকালে আহিবা লাগে যাব লাগে কিবা কৰি থাকে ঘৰডালত ফোন কৰোঁ মই হেল্ল' তুহুং আহিবি না ফৰচুনাৰ এখন পঠাই দিব লাগিব আনবা যাবা ইটাকলৈকে আহিবা নাই মৰণ নহওঁ পটা এই গাহৰি দিয়ে খোৱা ভাল আছিল নেকি ডেকা গাহৰি নহয় পাঠা খালেও টেনচন নাই পইচা আনছা না কেই টকা আনছা কৈছো নাইয়ে ভাই মাতাৰ পৰা চুৰ কৰি 200 টকা এখন লৈছো সেয়ে পকেটত হয় ফুটা কৰি এটাও নাই কিন্তু খকটো নাচাই দিয়া তাৰ গাহৰি খাই আছা ফুটে দি খাবি হ'ব দে পূজা বুলি আৰু কিনো এনেতো হজমলাই দিয়ে খাই থাকো দেৰি উঠি এতিয়া দেৰিয়ে হ'ল তেতিয়াৰ পৰা কি মুৰা কৰি আছিল ঘৰত সি নহয় দে ভাই মোৰ ধৰি অলপ দেৰি হ'ল মই আৰু এটিএমত গৈছিলো ইয়াক লৈ কিনে সেইকাৰণে দেৰি হ'ল দে যৌ এতিয়া তাড়াতাড়ি এতিয়া দেৰি নকৰো কেলাৰী এটিএম তাৰ মানে এই বানু লৈছি বেটাই আজি ইয়াক খিৰাব লাগব লাদেন মোৰ পইচাটো তই দিবি দে আজি মোৰ আজি পইচাই নাই তোক কালি দিম দে মই পুৱাই কালি ডেকাৰ বুদ্ধি চা সি মিললাকে অংকটো কিবাকে যৌ হ'ব কিগলা টাইমত দেখা যাব যৌ লাল খাবি পানী ঢালি কাছৰ গিলাচত নিচা লাগি যায় নিচা লাগি যায় মোৰ লাগা নাই আৰু লাগে মোক কি দাম দিছা ডেকা ফাল্টু নেকি তই এচকে কথা অলপ ভালকে কবি চাহ নকবি নহয় মই পূজা চূজা চাব নাযাওঁ আজি খাই থাকিম কেনে কৰবা ধৰছা এখনি খাওঁতে ইমানে নাহানিছা মই নাখাওঁ মই নাখাওঁ মোক ঘৰত থৈ নাযাওঁ পূজা চাবা মই কাই ঘৰত যাব নৰা মোৰ নিচানা ফাটালৈকে যাব নৰা তুহুঙো যাব নৰা তোহাৰ লগত নহয়ে তুহুং খাবাই নৰা যদি কিয় খাইছিলে এতিয়া পূজাও চাবা যাব নাপাওঁ এক্টিংটো আৰু বেছিকৈ কৰিব লাগিব নিচা লগা এক্টিং কৰিব লাগিব মইতো ফেলে দি আছো খাই থাকি গমেই বনাই আহোঁ নৰে আহোঁ মোক দেখা নাই খায়ো আৰু টনটনাকে আছো মই আৰু নৰে কাম নাই আহাৰ ডেকা মই ৰাতি তোমাৰ ঘৰত থকা বুলি কবি সুধিলে ফোন কৰিলে মই যাব নোৱাৰো
হ'ব দে বমি চমি কৰে ইচ্ছা ইচ্ছা ভাত দে হেই এনে জানলি তোহাৰ লগত নাহিলোঁ হয় না মই হেই তোহোঁ যি কৰা কৰি থাক মই যাওঁ এনেকৈ এতিয়া বাকৰি থাকা পূজা চাওঁ নহ'ল একো নহ'ল থাক তোহোঁ ইয়ো গেল ভাত দুটাকেইটা কোনে চাব তহঁতাই পৰি থাকলাক দেখোন হে প্ৰভু ক'ত মৰো এতিয়া মই হে ৰিতু ৰিতু হে ৰিতু হে নুথাকিও হে যাম যই মই যাব নোৱাৰো মই তেনেকৈ মই পোৱা যাম মই তেৰে মাক কি পূজা চাবা আহিছিলোঁ এই বটলৰ পূজা কৰিলাক আহোঁ এতে পূজা ক'ত দেখবি খা পূজা হেই পৰি থাক ময়ো যাওঁ থাক পৰি পুৱা হাৰি পাবি দে পুৱা হাৰি পালি যাবি যা নেচাও তোমাৰ এবাৰো নেচাপো কাষে ধানো পাহৰি যাওঁ মচি মচি থওঁ তোমাক মনৰ পৰা মোৰ এই বইনেল লাঠি খাওঁ ৰাতি জংঘলৰ মাজত এৰি থৈ আহি কিনে এতিয়া বিন্দাছ গাছৰ তলত বহি গান মাৰি আছা এনেহেন লগ তুই খুৰা হাৰি পাইছ এৰি নাহিম তোহাৰ যি নাটক খাবা নৰাই যদি খা কি কৰবাক লাগে হা আমাৰ নিচিনা প্ৰ হবি প্ৰ আমাক প্ৰ বান্দা বুলি কয় কিমান প্ৰ জানা আছে দে তোক দেখা তোক জানবাৰ বাকী নাই হেই হ'লেও সেনেহেন কৰবা নাগিছিলে দেখা তই এইটো বেয়া কাম কৰিলি তই অলপ ময়ে এনেহেন কৰবা নালাগিছিল ময়ে তোহাক বাচলো দেউতাৰে ফোন কৰোঁতে আমাৰ ইয়াতে থাকা বুলি কৈছোঁ গম পা ইতে সঁচা কথাটো কৈ দিম গম পাই যাবি কি হয় ইতে ৰামৰ অধ্যয়নী লাগি যাব বাদ দি হ'ব দে যি হৈছে দে বেটা হাত যা 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 ঘৰত যা গা চা ধুই কিনে ফ্ৰেছ হৈ কিনে ওলাই আহিবি চকত লাগি যা এতিয়া দে আমি যাই আহোঁ ঘৰৰ পৰা ৰিতু যৌ ঘৰৰ পৰা আহোঁ যৌ